সকলোকে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই কবি অলপ আনিব গৈছিলোঁ ঘৰৰ কাৰণে নদী কাষৰ পৰা তাক অকণমান দেখুৱাইছোঁ অলপ কবিখিনি এইবিলাক ভালদৰে কিছুমান হৈছে কিছুমান পুৰত হোৱা নাই এইবিলাক হৈছেগৈ লাহেকৈ বান্ধিছে আৰু পাতটো আৰু এইফালে আমাৰ মেজি খানাৰ আয়োজন চলি আছে মেজিখানে শাক কুটি আছে আমি হাঁহ চাহ গুচাই কৰি দিলোঁ বাকী এতিয়া আৰু কেইটামান আছে গুচাবলৈ গুচাই আছে দুপৰীয়া দুটামান বজাত হৈ যাব বোলে খাবলৈ পাঁচটামান কাটিলে এতিয়া 5-6টামান কাটিলে পেটু আমাৰ গৈ কাটি আছে মাতিব পাৰিব গগৈক মাতিব পাৰিব কৈছোঁ কাটিবলৈ আহিবলৈ মনাই